নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 নৱেম্বৰ শনিবাৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হোৱা হৈছে। এনেকুৱা খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে যে ৰাজ্যত পুনৰ লকডাউন দিয়াৰ সম্ভাৱনা নাই। আনহাতে কোভিডৰ সংক্ৰমণ অধিক বৃদ্ধি পালে তেনে এলেকা বা অঞ্চলসমূহত কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হ'ব। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কালি হোজাইত সাংবাদিকৰ সৈতে হোৱা আলোচনাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কেতবোৰ অঞ্চলত কোভিডৰ প্ৰতিষেধক প্ৰদান কম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি 22 নৱেম্বৰৰ পৰা সপ্তাহজোৰা কোভিডৰ মেগা প্ৰতিষেধক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই সময়ছোৱাত মন্ত্ৰী, বিধায়ক আৰু চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ৰাজ্যখনৰ প্ৰতিটো ভোট কেন্দ্ৰৰ অন্তৰ্গত ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ প্ৰতিষেধক টিকা লোৱা নোলোৱাৰ বিষয়টোৰ বুজ ল'ব আৰু সেইমতে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। তেওঁ কয় যে এই কাৰ্যসূচীত শীৰ্ষ তথা কনিষ্ঠ বিষয়াসকলক একোটা ভোট কেন্দ্ৰৰ দায়িত্ব প্ৰদান কৰা হ'ব আৰু তেওঁলোকে ঘৰে ঘৰে গৈ ভেকচিন লোৱা নোলোৱাটো পৰ্যবেক্ষণ কৰি ব্যৱস্থা গ্ৰহণ কৰিব। অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.45% হৈছে। ৰাজ্যখনত যোৱা 24 ঘণ্টাত 210 জন কোভিড ৰোগী সুস্থ হৈ উঠে। ইয়াকে লৈ ৰাজ্যখনত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যাই 6,02,000 অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে ৰাজ্যখনত বিগত 24 ঘণ্টাত 35,000টা নমুনা পৰীক্ষাৰ অন্তত 239 জন লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰে 110 জন কামৰূপ মহানগৰ জিলাৰ। ৰাজ্যখনত কালি সংক্ৰমণৰ হাৰ আছিল 0.68%। ৰাজ্যখনত সম্প্ৰতি 2,107 জন চিকিৎসাধীন কোভিড ৰোগী আছে। অসমত কালিৰ দিনটোত কোভিডত আক্ৰান্ত হৈ 5 জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যখনত এতিয়ালৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 6,024 জন হৈছেগৈ। নতুন দিল্লীত কাইলৈ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত দলটোৰ সভাপতি জে পি নাড্ডাই উদ্বোধনী ভাষণ প্ৰদান কৰিব আৰু বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ প্ৰদান কৰিব। বৈঠকত 5খন ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে কোভিড-19 মহামাৰীৰ পাছত প্ৰথমবাৰৰ বাবে দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্যসকলে বৈঠকত একগোট হ'ব। কেন্দ্ৰীয় চৰকাৰে পেট্ৰল আৰু ডিজেলৰ মূল্য সংযোজিত কৰ হ্ৰাস কৰাৰ পাছত কেইবাখনো ৰাজ্যই ভেট হ্ৰাস কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োবিধ ইন্ধনৰ দাম কমা পৰিলক্ষিত হৈছে। কেন্দ্ৰই প্ৰতি লিটাৰ পেট্ৰলত 5 টকাকৈ আৰু প্ৰতি লিটাৰ ডিজেলত 10 টকাকৈ আবকাৰী শুল্ক হ্ৰাস কৰিছিল। ইয়াৰ পাছতে কেইবাখনো ৰাজ্যই নিজাববীয়াকৈ মূল্য হ্ৰাস কৰাত পেট্ৰল আৰু ডিজেলৰ দাম হ্ৰাস হয়। অসমৰ ইতিমধ্যে প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ 7 টকাকৈ দাম কমোৱা হৈছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি পেট্ৰলৰ মূল্য লাডাখত সৰ্বাধিক 13 টকা 43 পইচা হ্ৰাস হোৱাৰ বিপৰীতে কৰ্ণাটকত 13 টকা 35 পইচা আৰু পুডুচেৰীত 12 টকা 85 পইচা হ্ৰাস হৈছে। সেইদৰে প্ৰতি লিটাৰ ডিজেলতো লাডাখত সৰ্বাধিক 19 টকা 61 পইচা হ্ৰাস হৈছে। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই মেঘালয় চৰকাৰেও ইন্ধনৰ মূল্য হ্ৰাস কৰিছে। সেই অনুসৰি ৰাজ্যখনত প্ৰতি লিটাৰ পেট্ৰলত পূৰ্বৰ 20%ৰ পৰা 13.5%লৈ আৰু প্ৰতি লিটাৰ ডিজেলৰ পূৰ্বৰ 12%ৰ পৰা 5%লৈ ভেট কমোৱা হৈছে। উল্লেখযোগ্য যে দেশৰ ভিতৰতে মেঘালয়ত পেট্ৰল ডিজেলত সৰ্বনিম্ন কৰ আৰোপ কৰা হয়। ইন্ধনৰ মূল্য হ্ৰাসৰ ফলত ৰাজ্যখনে চলিত মাহৰ পৰা অহা বছৰৰ মাৰ্চলৈকে এই 5 মাহত প্ৰায় 100 কোটি টকাৰ ৰাজহ হেৰুৱাব। মূল্য হ্ৰাসৰ পাছত প্ৰতি লিটাৰ পেট্ৰলৰ দাম বৰ্তমান মেঘালয়ৰ বৰ্ণিহাটত 92 টকা 39 পইচা আৰু শ্বিলঙত 93 টকা 91 পইচা হৈছে।